হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি ৰাতিপুৱা দেখিছিলে বাই ভনী দুইজনী সাজি কাচি ওলাই ল'লোঁ আৰু আমি আজি যাব ওলাইছোঁ বহুত দূৰণি যাত্ৰাৰ অভিমুখে। আমি যাবলৈ ওলাইছোঁ নগাঁৱৰ বটদ্ৰৱাৰ থান আৰু লগতে মৃত্যুঞ্জয় মন্দিৰলৈ বুলি। সকলোবিলাক যা যোগাৰ হৈ আছে আৰু সকলো মানুহ গোট খাই পেলাই বাছত উঠিছে আৰু দেখিছেনে আগত কলপুলিও নিয়মমতে বান্ধি লৈছে। আৰু এয়া সকলো ভিতৰত ধুনীয়াকৈ বহি আমি যাত্ৰা অভিমুখে আগুৱাই যাম। আমি আহি বটদ্ৰৱাৰ থান পাই গ'লোহি আৰু চাকি বন্তি ধূপ শৰাই সকলোখিনি লৈ ল'লোঁ আৰু সকলোবিলাক ভিতৰৰ অভিমুখে সোমাই গৈছোঁ। শৰাই চাকি বন্তি দি আমি এতিয়া ওলাই আহিছোঁ পৰিৱেশটো উপভোগ কৰিবলৈ আৰু লগতে আপোনালোকক ভিতৰৰ নাম প্ৰসংগ ভাগ দেখাম। আপোনালোকে দেখিলে কি ধুনীয়াকৈ নাম প্ৰসংগ চলি আছে, কাৰণ পবিত্ৰ ভাদ মাহত নাম শুনি পেলাইও বহুত ভাল লাগে আৰু নামঘৰলৈ গৈও ভাল লাগে। সেইকাৰণে আজি এই দিনটোত দেওবাৰ পৰিলে আৰু ভক্তপ্ৰাণ সকলো বহুত আৰু আমি ধুনীয়াকৈ নাম প্ৰসংগ চাই কৰি আহি আমি সকলোৱে এঠাইত ধুনীয়াকৈ জিৰণি ঠাইত বহি পেলাই চাহ আৰু ব্ৰেড কল এনেকৈ খালোঁ। আৰু এয়া হ'ল গুৰুজনাই নমাই অনা আকাশী গংগা। ইয়াত মুৰি ছটিয়াই দিলে মাছবিলাকে ওপৰলৈ উঠি আহি পেলাই ধুনীয়াকৈ খায় আৰু দেখিছেনে কিমান ধুনীয়াকৈ খেলি আছে খাই খাই আৰু চায়ো ভাল লাগে এনেকৈ। আমি ঘূৰি ফুৰিছোঁ ন তললৈকে। কেনেকুৱা লাগিছে আহি? বহুত ভাল লাগিছে। আৰু আমাৰ ইয়াত খানা বনাবলৈ পৰা ষ্টাৰ্টিং কৰি দিয়া হ'ল। বইল ভাত এনেকৈ খাম সকলোবিলাকে মিলি। এয়া বটলৰ পানী খাইছে। এয়া আমাৰ খানাও খাব হৈ গ'ল। সকলোবিলাক জিৰণি কোঠাত বহি ল'লে আৰু খানা ধুনীয়াকৈ বিতৰণ কৰি ল'লে আৰু আমি ধুনীয়াকৈ এতিয়া খাই লওঁ। খাই কৰি উঠাৰ পিছত কিন্তু আমি ধুনীয়াকৈ জিৰণি ল'লোঁ, মুখ হাত ধুলোঁ কৰিলোঁ আৰু ইফাল সিফালে ফুৰিলোঁ, কিবা কিবি এটা ল'লোঁ আৰু লৈ কৰি আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ বুলি, কাৰণ বহুত দিনীয়া আশা এটা আমাৰ পূৰণ হৈছেগৈ। আৰু ৰ'ব আৰু পৰিৱেশটো যে দেখি পেলাই কি ধুনীয়া লাগে নহয়, আপোনালোককো সেইকাৰণে দেখাওঁ বুলি ভাবিলোঁ। দেখিছেনে আমাৰ বাছখনৰ ছাঁটো, সেইটোও কিবা এটা ভাল লাগে ন চাই পেলাই। আৰু ইয়াত দেখিছেনে যেতিয়া বাবা সন্মুখত পাইছোঁ মোৰ হয়তো বহুত ভাল লাগিছে, কাৰণ তেওঁৰ ওচৰলৈ যাম বুলি মই যাবই পৰা নাছিলোঁ আৰু ফাইনেলি আজি সেই আশাও পূৰণ হৈ গ'ল মোৰ। একদম পিক নামিব এতিয়া চব। আৰু আমাৰ বাছখন এঠাইত ৰাখি দিলে আৰু সকলোবিলাক ধুনীয়াকৈ বাছৰ পৰা নামি লৈছে। আৰু আমি ধুনীয়াকৈ ধূপ চাকি কিনি ল'লোঁ বাবাৰ চৰণত আশীৰ্বাদ ল'বলৈ। আৰু আজি মোৰ বহুত দিনীয়া আশা এটা পূৰণ হ'ল, কাৰণ মৃত্যুঞ্জয় মন্দিৰলৈ যাম বুলি বহুত আশা কৰি আছিলোঁ, কিন্তু ফাইনেলি আজি মোৰ পূৰণ হ'লগৈ আৰু তেওঁৰ চৰণত সেৱা জনাইছোঁ সকলোবিলাক যাতে ভালে কুশলে থাকে। আৰু চাৰিওকাষৰ পৰিৱেশটো ইমান ধুনীয়া, মাছবিলাকেও ধুনীয়াকৈ খেলি আছে। আৰু এয়া মই ওপৰলৈ বুলি উঠি যাম, কাৰণ বাবাৰ চৰণত আহি মনটোৱে বহুত ভাল লাগিছে আৰু ভক্তসকলো বহুত আছে আৰু আমি অহালৈ পিছবেলা হ'লগৈ, তথাপিও মানুহৰ ভিৰটো আছেই।
সেয়া ফাইনেলি একদম ওচৰত পালোহি আৰু ভিতৰলৈও যাম সেৱা কৰিবলৈ। আপোনালোককো যিমানকণ পাৰোঁ সেয়া দেখাই যাম। এতিয়া আমি ইয়াৰ পৰা ঘৰমূৰা হ'ম আৰু সকলোবিলাক গাড়ীলৈ গৈছে। তো মই আৰু পোৱালি আছোঁ, যাম। কেনেকুৱা লাগিছে পোৱালি আহি পেলাই? বহুত ভাল লাগিছে। ভোলেনাথৰ ওচৰলৈতো আহি পেলাই সকলোৱে ভালেই পায়, তো আমাৰো ভাল লাগিলে, বহুত বহুত ভাল লাগিলে। তো আশীৰ্বাদো ল'লোঁ। ইফালে নগ'লোগৈ আৰু চববোৰ গাড়ীলৈ গৈছে, আমি পিনি দৌৰি দৌৰি আহিছোঁ। হাৱা খাবলৈ খোজ উপেজে ডিমৰ হেৰি লৈ পেলাই বহক। বহুত ভাল লাগিছে। অঁ, কেনেকুৱা লাগিছে বাৰু ফিল্ডটো? এইফালে চা দে। চশমাই পিন্ধি আছে চশমা মেইন আৰু আমি আহি পাই গ'লোহি বোকাখাট, আৰু বোকাখাটতো আমি কিবাকিবি লৈ ল'লোঁ আৰু বোকাখাটৰ পেৰাটো মেইন। তো বাকী সকলো চাহ খাবলৈ সোমালে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ছ' মাছ।